লগৰকেইটা মানে লগ হ'লোঁ এতিয়া এয়া তিনিটা এটা নেগেটিভ এটা নিগেটিভ আৰু মই পজিটিভ হেল্ল' মাই ডে গাইজ চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো সকলোকে শুভ ৰাতিপুৱা মানে শুভ প্ৰভাত মানে গুড মৰ্ণিং এণ্ড হেভ এ গ্ৰেট ডে টু অল অফ ইউ আৰু আজি মই মানে বহুত দিনৰ মূৰত এটা ব্লগ বনাব ল'লোঁ মানে বহুত দিন হ'ল বহুত দিন বনোৱা নাছিলোঁ আজি বনাম মানে আজি সোনকালে উঠিলোঁ এক নম্বৰ কথা দেখিছেই মুখ ফুলি আছে সোনকালে উঠিলোঁ আৰু টাইম হ'ল এতিয়া ৰাতিপুৱা মানে ভালকৈ চালে এই 4টা বাজিছে আৰু আজি মানে ভেকচিন ল'বলৈ যাম এই মানে ভেকচিন ল'বলৈ যাম যে সেইকাৰণে এটা ব্লগেই বনাই দিম বুলি ভাবিছোঁ সেইকাৰণে সেইটো ব্লগটো বনাই দিওঁ কি কয় আজি ফাৰ্ষ্ট টাইম ভেকচিন লওঁ আৰু ব্লগটো বনাই দিওঁ আৰু ব্লগটো কেনেকুৱা হয় আপোনালোকে চাব আৰু চাই পেলাই ক'ব কেনেকুৱা হয় কমেণ্ট কৰি জনাব দেই আৰু এটা কথা পাহৰিলোঁ আৰু ভাবিলোঁ কি মানে ৰাতিপুৱা উঠা সময়ত লগৰজনে কৈছিলে কি ফোন কৰিবি চ' ফোনটো কৰি লওঁ কি কয় এতিয়া ফোনটো কৰি লওঁ কি কয় নিৰাজ এতিয়া ফোনটো কৰি লৈ প্ৰথমতে কৰোঁ Unitedly work to stop further spread of COVID-19 in our country. For the next few days, step out of your house only if it is absolutely. Hey, kati pala po. কি উঠোৱা নাই তো নেক্সট কৰিম বেলেগ এজন লৈ হা বেলেগ এজন तो कृपया आप बात करने में ध्यान रखें आपने जिस नंबर पर फोन किया है वो মানে দুজনকে ফোন কৰিলোঁ দুজনে উঠোৱা নাই তাৰ আগতে কি হ'ল সিহঁতে উঠক বা নুঠক মই ফ্ৰেছ হৈ লৈ একদম পূৰা হাগি পাতি লৈ আৰু একদম ফ্ৰেছ হৈ একদম ওলাই কৰি ৰেডি হৈ থাকোঁ আৰু গৈ পেলাই ডাইৰেক্ট ঘৰতে সিহঁতক চাগৈ লগ পাম 4টা বাজি উঠাবলৈ মোক কৈ কোনো উঠাই নাই উঠিলেই চাগৈ নাজানো ওলাই থাকিবও পাৰে কিন্তু কি হ'ল সেইটো পাছতহে গম পাম বাট ব্লগটো চাই থাকক ওলাই কৰি এতিয়া পূৰা ৰেডি হৈ গ'লোঁ এতিয়া ওলাই যাওঁ পূৰা একদম মানুহ বোলে ভিৰ বুলি কোৱা শুনিছোঁ এতিয়া ইয়াৰ পৰাকৈ ওলাই যাম আৰু লগৰ ল'ৰা দুজন মানে এজনৰ ঘৰলৈ যাব লাগিব এজন আহি আছে চাইকেল লৈ আৰু এজন মানে একদম এতিয়া মানে কি কৰিব লাগিব ডাইৰেক্ট আৰু তাত গৈ লগ পাই আছোঁ মানে লগৰকেইটাক ঘৰত বা লগৰকেইটাক লগ ধৰি পেলাই তাৰপাছত আমি লগ পাম আৰু শেষলৈকে দেই ফাইনেলি আমি লগৰকেইটা মানে লগ হ'লোঁ এতিয়া এয়া 3টা এটা নেগেটিভ এটা নিগেটিভ আৰু মই পজিটিভ মানে গোটেইকেইটা গৈ পেলাই ভেকচিন ল'ম আৰু সকলোৱে ভেকচিন ল'ব কাৰণ কি কাৰণটো সেইটোৱে যে যিটো মানে ভাৰতৰ এজন ভাল নাগৰিক হিচাপে সুস্থ নাগৰিক হিচাপে দেশ সেৱা কৰিব হিচাপে মুঠতে মানে দেশখন ৰক্ষা কৰিব হ'লে আমি সকলোৱে মিলি কৰোণামুক্ত কৰিব হ'লে দেশখনৰ সেইকাৰণে আমি সকলোৱে মিলি ভেকচিনেশ্যনটো কৰাব লাগে হয় নে কি কয় দাদা আপুনি কি কয় দাদা সেইকেইটা লৈ লওঁ তাৰপাছত এতিয়াহে আমাৰ ফাটি আছে যে ল'ম তেতিয়াহে গম পাম কাৰণ লাইফত কেতিয়া চাগৈ বেজি লৈ পোৱা নাই আজি একদম দেশ ভক্তি কৰিবলৈ গোটেইকেইটা 3টা ওলাই আহিছোঁ এতিয়া এই আৰু নাকত বোলে কিবা সোমাব আছে সেইবিলাক কৰি লওঁ আৰু তাক ডাইৰেক্ট গৈ আৰু তাতে লগ পাম আৰু ব'লক মানে আমি এতিয়া ৰখি মানে একদম বৰিং লাগি গৈছে সোনকালে আহিলোঁ আৰু সোনকালে আহি একদম পুৰা ৱেইটিং কৰি আছোঁ একদম 5টামানতে আহিলোঁ কিন্তু লাইন আপোনাৰ এতিয়াও পাছফালে আপুনি চাব পাৰে ইমান লাইন লাগিছে নে দেখি পাব এনেই গ'লে এনেকৈ দেখিলে এই চাওক মানুহৰ ভিৰ দেখিছে নে এতিয়া মানে ভেকচিন লোৱাৰ আগতে আমি মানে একদম দেখোন কিবা কিবি খাই আহিব লাগে কিন্তু আমি কি কৰিলে একো নাই খাই আহা পানী গিলাচ মাত্ৰ খাই আহিছোঁ আমাৰ হানি চিঙে কিবা ক'ব বোলে ভেকচিনৰ বিষয়ে কিবা অলপ আপোনালোকে ওচৰৰ নিজৰ কাৰ্যালয়ত কণ্টেক্ট কৰক আৰু ভেকচিন লওক আৰু কৰোণামুক্ত ভাৰত কৰক কৰোণামুক্ত ভাৰত বনাব দিছে
আৰু সকলোৱে মানে আৰু ভেকচিন চেকচিন লৈ কৰি আমাৰ খুৰীহঁতে ৰখি কৰি একদম মানে ৰাতিপুৱা ৰখি আছে। এতিয়া ভেকচিনটো পোৱা নাই, খালি ডক্টৰৰ নাজ আহাই নাই। এতিয়া কি হয় নাজানো আৰু মানে মাজতে সেইদিনাখন আহিছিলোঁ, আকৌ উভতি যাবলগীয়া হ'ল। আজি যদি উভতি যাবলগীয়া হয় আৰু হ'বই আৰু চিলমনে বদতি। আৰু ফাইনেলি আমি কুপন পাই গ'লোঁ আমাৰ দুটা 84, 85 বুলি। তাৰপিছত এতিয়া আৰু ঘৰত গৈ আৰু হাগি কৰি একদম পুৰা ফ্ৰেছ হৈ আহি একদম খাই বৈ আকৌ এবাৰ আহিম 10:30 চাৰে 9টা কেইটা বজাত চাৰে 9টা বজাত পূৰা আহি পাই যাম। ভিডিঅ'টো চাই থাকিব, লাইক এটা কৰিব দেই। এতিয়া নহয়, লাষ্টত যেতিয়া পূৰা চাই লোৱাৰ পাছত লাইক কৰিব দেই। আৰু আহি পোৱাৰ পাছতে ইয়াত অলপ লাইন ল'ব লাগে। এই ৰুমটোৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ড দি পেলাই আপোনাক ইয়াত ভেৰিফাই কৰে। আপোনাৰ মোবাইল নম্বৰ এটা OTP আহিব, সেই মোবাইল নম্বৰ OTP দিয়াৰ পাছত আপুনি ভেকচিনটো ল'ব পাৰিব। আৰু ফাইনেলি এতিয়া ভেকচিনেশ্যন হ'ব। এইটো ইনজেকশ্যন এতিয়া ভৰাই দিলে মোক একো গমেই নাপালোঁ, ভৰাওঁতে একো গমেই নাপাওঁ, ওলাওঁতে অকণমান খিটিকৈ কামোৰে। বাট যিমান ভয় আছিলোঁ ইমান ভয় কৰিবলগীয়া কথা নাছিল বাৰু, তথাপিতো ল'লোঁ। ফাইনেলি হৈ গ'ল কামটো। ফাইনেলি আমাৰ সকলোৰে ভেকচিনেশ্যন, ফাৰ্ষ্ট ভেকচিনেশ্যনটো যিটো ফাৰ্ষ্ট ড'জ সেইটো হৈ গ'ল আমাৰ সকলোৰে। চব কৰি আছোঁ, আমাৰ চব বিকিটেই মানুহ। এইজন আমাৰ ইণ্ডিয়া দা, আমি মৰমতে ইণ্ডিয়া বুলি মাতোঁ, এনেই ভাৰত দা হয়। আৰু আমাৰ হানি সিঙৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা থাকিলে, তুমি ইমান ভয় কৰিছিলা, এইটো এক্সপিৰিয়েঞ্চটো কেনেকুৱা হ'ল? চবেই বেজি লওক, আৰু বেজি দিলে আপোনালোকে গমো নহ'ব, এনেকুৱা মানে গম চম নাপায় বোলে। মানে ময়ো ল'লোঁ, গম নাপালোঁ বাৰু। একো নাই, এইটো ৰাতিহে দেখা যাব কি হয়। তথাপিতো হ'ব দিয়ক।